ৰাতি ৰাতি আবেলি গধূলি সেমেকা দুবৰি চোতালৰ পশ্চিমৰে পদূলি নৈৰে উভতনি চিনাকি অচিনাকি কোলাহল সৰগী সৰগী এটি মিঠা হাঁহি আউসীৰ চোতাল হ'বনে জোনাকী চিঙি মোহাৰি নিজৰে পৃথিৱী লাজৰে উৰণি নমাই আবতৰীয়া মৌন এধানি জীয়া কাহিনী এপাহি সুখৰ এপাহি দুখৰ নিয়ৰৰ ফুল বুটলি অভয় তেওঁলোকৰ নিজৰ নহয় যে সেইবাবে তেওঁৰ ওপৰত ইমান অত্যাচাৰ এনেকৈ থাকিলে তেওঁ এদিন পাগল হৈ যাব মা বা আৰু ভিনদেউৰ লগত এনেকুৱা ঘৃণনীয় খেল কোনে খেলিব পাৰে সেইটোকে ভাবি ভাবি মই পাগল হৈ গৈছো তোমাৰ কপাল মই মানি গৈছো কিন্তু মোৰ মাক তুমি বিচাৰি উলিয়ালা কেনেকৈ তুমি নাখাওঁ বুলি ক'লে নহ'ব নহয় খাবই লাগিব লোৱা মই মোৰ কণমানিজনী কেতিয়া খুৱাব লাগিছিল মা আৰু তাই মোৰ কাষত নাই এতিয়া আৰু মই এতিয়া খাই কিনো কৰিম নিজক নিজে এইবোৰ অদ্ভুত প্ৰশ্ন কৰি নাথাকিবাচোন মাইনাজনীৰ কথা তুমি অকণো চিন্তা নকৰিবা তাই য'তে আছে তাইক ভগৱানে খুৱাই ৰাখিছে এতিয়া মাথো তুমি খোৱা কাইলৈ বা পৰহিলৈ যদি মাইনাজনী আমাৰ মাজলৈ ঘূৰি আহে তেতিয়া তুমি দুৰ্বল হৈ থাকিলে তাইৰ যত্ন কেনেকৈ ল'বা তোমাৰ যদি দুৰ্বল হ'বলৈ মন গৈছে তেনেহ'লে খাব নালাগে বাৰু মই খাম মা মই মোৰ মাইনাজনীৰ বাবে খাম এয়াহে ভাল ছোৱালী লোৱা খোৱা মা আদি ঘৰত আছে নে ক'ৰবালৈ গ'ল এইখন পৃথিৱীত এতিয়া যিকোনো অপৰাধ হ'ব আৰু আপুনি আহি মোক ব্লেম কৰিব মিষ্টাৰ কৈলাশ বৰুৱা আপুনি কি বলিয়া হৈছে নেকি হ'বলৈ বাকী নাই ছাৰ বহুত আগৰ পৰাই মই বলিয়া মঠ মানুহে গম নাপায় মানে এই মনেচনেবোৰ এতিয়া বাদ দিয়ক অৰুন্ধতীৰ সন্তানটো ক'ত লুকুৱাই ৰাখিছে সেইটো কওক এবাৰ আপোনাৰ এগেইনষ্টত থানাত এজাহাৰ পৰিলে এনেদৰে ইয়াত সোধপোছ কৰি নাথাকো ডাইৰেক্ট থানাতে হিচাপ নিকাচ হ'ব যদি আপোনাৰ এই থানাখনলৈ যদি অহা যোৱাটোৱে বন্ধ কৰি দিওঁ তেতিয়া আপুনি কি কৰিব কাৰ হিচাপ নিকাচ কৰিবহে মিষ্টাৰ বৰুৱা আপুনি যিমানকেইটা এলিগেশ্যন আজিলৈকে মোৰ ওপৰত লগাইছে তাৰ এটাৰ লগতো মই জড়িত নহয় না মই অনন্যাৰ মাকক মাৰিছোঁ না বৰঠাকুৰক মই জীয়াই জীয়াই জ্বলাইছোঁ না এই অৰুন্ধতীৰ সন্তানটোক মই অপহৰণ কৰিছোঁ আৰু তথাপিও আপুনি মোক হেঁচাৰ ওপৰত হেঁচা দি আছে এই কল্যাণ বৰুৱা আপুনি মোক মাৰিছে কিয় হে কিয় মাৰিছে হে মোক কিয় মাৰিছে বাৰু কিয় মাৰিছে কিয় 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 মাৰিছে কিয় মাৰিছে কিয় 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 মাৰিছে কিয় 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 মাৰিছে কিয় মাৰিছে মোক কি কৰিছে প্লিজ 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 মোক নামাৰিব মই আপোনাৰ চিনিয়ৰ অফিচাৰ এইবোৰ আপুনি কি কৰিছে ছাৰ কিয় আপোনাক থানাৰ পৰা কিছুদিনৰ বাবে বিৰতি দিব বিচাৰিছোঁ
আপুনি অনৰ্গলভাৱে এজন DSPৰ ওপৰত প্ৰহাৰ কৰিছে হে তাৰ প্ৰমাণ আপুনি মোৰ পিছত পৰি আছিলে নহয় মোৰ ঘৰখনৰ হৈ ওকালতি কৰি আছিলে যেন আপুনি মোৰ ঘৰখনৰ ফেমিলি পুলিচ এতিয়া আৰু এইবোৰ কৰিব নোৱাৰিব আপোনাৰ ছাছপেনশ্যন ফাইনেল মিষ্টাৰ বৰুৱা ফাইনেল তই তোৰ ইয়াত কি কাম কল্যাণ দা আপোনালৈ এটা ভিডিঅ' পঠাইছোঁ এখেতৰ এই নাটকৰ এটা ভিডিঅ' ৰেকৰ্ডিং এবাৰ ভিডিঅ'টো চাই DIG ছাৰলৈ ফৰৱাৰ্ড কৰি দিব DIG ছাৰেও গম পাওক তেওঁ পুহি ৰখা DSPৰ আচল চৰিত্ৰটো কি এই মিষ্টাৰ বৰুৱা আপুনি কিন্তু এইটো ফৰৱাৰ্ড নকৰিব মই আপোনাক ৱাৰ্ণ কৰিছোঁ তোৰ ৱাৰ্ণিঙলৈ কল্যাণ দাই ভয় নকৰে কল্যাণ দা আপুনি যাওক মোৰ এই অভয়ৰ লগত কাম আছে নিজৰ স্বাৰ্থ পূৰাবৰ বাবে আৰু কিমান তললৈ নামিব পাৰে তাৰ হিচাপ ল'বলৈ আছে তই যি হিচাপ ল'ব লগা আছিল মই আজিতো বাধা নিদিওঁ আফটাৰ অল ইটছ এ ফেমিলি মেটাৰ মিষ্টাৰ অভয় গোস্বামী মোৰ জীৱনৰ পৰাও আপুনি বহুত কিবা কিবি কাঢ়ি লৈ গ'ল মই কিন্তু চুপচাপ আছিলোঁ পুনৰ মোৰ এই দেহৰ পৰা পোচাক চুক কাঢ়ি নিবলৈ চেষ্টা নকৰিব নহ'লে কিন্তু বহুত বেয়া হৈ যাব আৰু এই ছাব ইন্সপেক্টৰ কল্যাণ বৰুৱাৰ পৰা আপুনি সাৱধানে থাকিব অল দ্য বেষ্ট দাদী এতিয়া কওক মোৰ ছোৱালীজনী ক'ত হেল্ল' মই ক'লোঁ মই অৰুন্ধতী গোস্বামী অভয়ৰ লাইফত মই এণ্ট্ৰি মাৰিবৰ বাবে মন্দাকিনী মৰাটো প্ৰয়োজন আছিল তাৰমানে তুমি হত্যা কৰিলা মন্দাকিনী মোক কেনেকুৱা জঘন্য মানুহ তুমি তোক ইয়ালৈ আহিবলৈ কোনে পাৰ্মিশ্যন দিলে হা তোক মই এই ৰুমটোৰ পৰা ওলাবলৈ মানা কৰিছিলোঁ নে নাই হেল্ল' মই ক'লোঁ মই অৰুন্ধতী গোস্বামী আপোনালোকৰ এটা NGO আছিল যে মাক বাপেক নোহোৱা সন্তানবোৰক কেয়াৰ লোৱা মানে নিউ বৰ্ণ বেবী ঠিক আছে প্লিজ আপুনি মোক জনাব অ'কে আপুনি খবৰ পোৱাৰ লগে লগে মোক এটা ফোন কৰিবলৈ নাপাহৰিব থেংক ইউ
মায়ে কোৱা মতে অভয়ে অতি সোনকালে মোক লগ কৰিব। তাৰ আগতে এই বেবীটো ক'ৰবাত বেলেগ কৰি ৰাখিব লাগিব। কেনেবাকে এই বেবীটোৰ বিষয়ে অভয়ে গম পালে বহুত খেলি মেলি হৈ যাব। অভয়ক মই ইয়াত লগ কৰাটো ভাল হ'ব জানো, কিন্তু আন ঠাইত লগ কৰোঁ কেনেকৈ? ক বিজিতেশ বৰঠাকুৰৰ কিবা খবৰ পালি? কি মৰিলে? কেনেকৈ? অ' মাই গড, ভগৱানে তেওঁৰ আত্মাক শান্তি দিয়ক। শুন, অতি সোনকালে ত্ৰিদীপক জেইলৰ পৰা জামিন কৰি উলিয়াব লাগিব। চাবি যাতে এই বিষয়ে কল্যাণ বৰুৱাই একো গম নাপায়। তোৰ মোৰ বাহিৰে এই কথাটো যাতে আন কোনেও একো গম নাপায়। বুজিলিতো মই কি কৈছোঁ? হ'ব, তই মোৰ বাবে যি যি কৰিলি তাৰ পইচা তই অতি সোনকালে পাই যাবি, টেনশ্যন নলবি। মাথো চুপচাপ মোৰ কামবিলাক কৰি যা। ৰাখো এতিয়া। তাৰ মতে বিজিতেশ বৰঠাকুৰ এক্সিডেণ্টত মৰিল, আৰু মোৰ মতে বিজিতেশ বৰঠাকুৰক অভয়ে মাৰিছে, আৰু মাৰি এই ঘটনাটোক এক্সিডেণ্টৰ ৰূপ দিছে। যিদৰে মই অভয়ৰ প্ৰথম পত্নী মন্দাকিনীক মাৰিছিলোঁ। সকলোৱে ভাবিছিল সেয়া এক এক্সিডেণ্ট, কিন্তু মই হত্যা কৰিছিলোঁ তাইক। অভয়ৰ লাইফত মই এণ্ট্ৰি মাৰিবৰ বাবে মন্দাকিনী মৰাটো প্ৰয়োজন আছিল। তাৰমানে তুমি হত্যা কৰিলা মন্দাকিনী মোক? কেনেকুৱা জঘন্য মানুহ তুমি! তোক ইয়ালৈ আহিবলৈ কোনে পাৰ্মিশ্যন দিলে? হা? তোক মই এই ৰুমটোৰ পৰা ওলাবলৈ মানা কৰিছিলোঁ নে নাই? তই কি ক'লি? মই জঘন্য মানুহ? অঁ, মই তেনেকুৱাই। এতিয়াও তোৰ বংশই মোক চিনি পাবলৈ বহুত বাকী আছে। বল, ভাইটি ভাইটি বুলি মৰমেৰে মতা দাদাজন যে মনৰ ভিতৰত শত্ৰুতাৰ পোছাক পিন্ধি আছে, সেইটোতো মই সপোনতো ভবাই নাছিলোঁ। ময়ো সপোনতো ভবা নাছিলোঁ যে ময়ো মোৰ মা দেউতাৰ সন্তান নহয়, যাক অতদিনে মই মোৰ নিজৰ বুলি ভাবি আছিলোঁ। সেইবোৰচোন কোনো মোৰ নিজৰ নাছিলে, না মা দেউতা, না ৰিমলি, না তই।
চা আদি মই তোক শেষবাৰৰ বাবে কৈছোঁ ইয়াৰ পাছত কিন্তু মই কথা কোৱা বন্ধ কৰি দিম কি কৰিবি মোৰ লগত তই মাৰপিট কৰিবি মোক তই শেষ কৰি পেলাবি আৰে সৰুৰে পৰাতো তই সেইটোৱেই কৰি আহিছ তোৰ জীৱনৰ উদ্দেশ্যই হ'ল মোক নিশেষ কৰি পেলোৱাটো তই এবাৰ মনত পেলা তই মোৰ বাবে কি আছিলি আৰে মোৰ নিজতকৈ বেছি তোক ভাল পাইছিল তোৰ মোৰ সম্পৰ্ক কেৱল দাদা ভাইটিয়ে নাছিল তই মোৰ বন্ধুও আছিলি যেতিয়া মোৰ দুখ লাগিছিল মই কান্দিছিলোঁ আৰু তই সেই চকু পানী মুচিছিলি আচলতে মই গম পোৱা নাছিলোঁ যে মোৰ দুখ পোৱা কাৰণটো আচলতে তয়ে আছিল বাকীবোৰ তোৰ চব অভিনয়হে ভাইটি ভাইটি বুলি মৰমেৰে মতা দাদাজন যে মনৰ ভিতৰত শত্ৰুতাৰ পোছাক পিন্ধি আছে সেইটোতো মই সপোনতো ভবাই নাছিলোঁ ময়ো সপোনতো ভবা নাছিলোঁ যে ময়ো মোৰ মা দেউতাৰ সন্তান নহয় যাক অতদিনে মই মোৰ নিজৰ বুলি ভাবি আছিলোঁ সেইবোৰচোন কোনো মোৰ নিজৰ নাছিলে না মা দেউতা না ৰিমলি না তই সকলোৱে ভাবিছিলে যে মই এই বিষয়ে একোৱেই নাজানো এদিন দেউতাই আৰু জেঠাই মোৰ বিষয়ে কথা পাতি আছিলে সেইদিনাখনহে মই গম পালোঁ যে মই আচলতে কোন এবাৰ ভাব সেইখিনি সময়ত মোৰ কেনেকুৱা লাগিছিল সদায় এই কথাটো পাহৰিব বিচাৰিছিলোঁ কিন্তু জেঠাইৰ প্ৰতিটো কথা জেঠাইৰ চকুৰ চাৱনিয়ে মোক এটা কথাই বাৰে বাৰে উপলব্ধি কৰাইছিল যে অভয় তই এইখন ঘৰৰ কোনো নহয় তই এটা অপদাৰ্থ উপায়হীন হৈহে তোক ধৰি ৰাখিছোঁ সুবিধা পালেই তোক এই ঘৰখনে দলিয়াই দিব গতিকে তই তোৰ স্থান নিজেই ৰক্ষা কৰিব লাগিব আৰু মই হীনমন্যতাত ভুগিছিলোঁ এবাৰ মোৰ দৰে জন্ম হৈছা তেতিয়া বুজি পাবি মোৰ এই অৱস্থাটোৰ কথা তই মোক ভাল পাওঁ বুলি চেণ্টি ফালি আছ নহয় মইতো তোক নিজৰ বুলি ভাবি ভাল পাইছিল মই তুলনীয়া ল'ৰা বুলি তই যদি তেতিয়াই গম পালি হয় মোক ভাল পোৱাটো দূৰৰে কথা মোৰ এই মুখখনত তই থু পেলালি হয় থু তোৰ প্ৰব্লেমটো তাতেই তই কথাবোৰ যেনেদৰে ভাবিব লাগে তই তেনেদৰে কোনো দিনেই নাভাবিলি তই একেবাৰে বেলেগকৈ ভাবিলি যিয়ে তোক আজি শেষ কৰি পেলালে তই যে মোৰ নিজৰ দাদা নহয় সেই কথাটো মই এতিয়াই নহয় সেই জেঠাই I just hate her like anything. তল খৰানিয়ৰে চেনেহৰ মালা গাথে অজান খোজৰ পৰশ জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে নিয়ম ভাঙে সপোন চিঙি মোহাৰি নিজৰে পৃথিৱী লাজ